নাজানো আৰু প্ৰত্যেক মুহূৰ্ততে কিয় জানো মানুহবিলাকে আহি অকল মাহীমাক খোৱাৰ কথাটোকে শুনাই থৈ যায়। ভালেই হওক বেয়াই হওক মাহীমাক বুলি শুনাই থৈ যায়। মাহীমাক খোৱাটো পাপ নেকি? মাহীমাক জানো মই হওঁ বুলি কৈছোঁ, তেওঁ আনিছে কাৰণেহে মই আহিছোঁ। মইতো এনেকুৱা হ'ব বুলি নাজানো ভৱিষ্যতত। ইমান অত্যাচাৰ কথা মানুহবিলাকৰ। অ' মামা, তুমি ইয়াত কি কৰি আছা? বৰ্তা ধুনীয়া গ'লচোন। তোমাৰ মনটো ইমান বেয়া যে, কি হ'ল? বৰ্তাই কিবা কৈ থৈ গ'ল নেকি তোমাক? নহয় অ' শুন, সেইবিলাক একো নহয়, একো চিন্তা কৰা নাই। এই দৰা ঘৰৰ মানুহ আহিব যে, মানুহো বহুত হ'ব, সেইবিলাকেই চিন্তা কৰি আছিলোঁ। তোৰ কাম বন কৰি হৈছে কিনে ছোৱালী? তোমাৰ কথা জানো নহয়, তুমি মোক মিছা কথা ক'ব নালাগে। এই বৰ্তাটো আহি কি কৈ থৈ গ'ল বাৰু তোমাক কোৱাচোন? এই বৰ্তাটোক মই কোনোবাই নাজনি মাৰিম। একদম উল্টা পুল্টা কথা আহি মানুহৰ ঘৰত কৈ থাকি ভাল নাপাওঁ মই। বাদ দিয়া না, বৰ্তাৰ কথা ধৰি নাথাকিবা, যি কৈ থাকক বাদ দিয়া, উৰাই দিয়া তেওঁৰ কথা। ইমান ডাঙৰকৈ নকবি, বৰ্তাই একো কোৱা নাই দে। তই একো চিঞৰ চিঞৰ কৰি নিদিবি, বৰ্তা শুনিয়ে থাকিব। বৰ্তা যোৱাই নাই চাগে, বাৰান্দাত ৰৈ শুনিয়ে আছে চাগে কথা। একো নাই কোৱা বৰ্তাই, এনেকৈ নকবি, শুনি থাকিব তেওঁ। শুনক আকৌ, সেই ভদিয়া বুঢ়াটো এইটো লোকৰ ঘৰৰ কথা উমলৈ থাকোঁতেই যাবগৈ। জহনি বুঢ়াটো বুঢ়াকাল ইমান বুঢ়া হ'লগৈ, তথাপিও এই স্বভাৱবিলাক সলনি নহ'ল। কেতিয়া যে সলনি হ'ব? আনৰ ঘৰৰ কথা আনক ইনচাল্ট কৰা, ইটোক সিটো কোৱা, এই স্বভাৱটো তেওঁ নগ'লে আৰু। শুনিছ, এইবিলাক কথা একো নকবি, নাপায় নহয়। বয়সত বহুত ডাঙৰ মানুহ, দেউতাতকৈ ডাঙৰ মানুহ তেওঁক কথা ক'ব নাপায় তেনেকৈ। যিয়ে নকওক লাগিলে আমাক, উপাৰ্জনাই দেখি আছে নহয়। তেওঁ যি কৈ থাকে কৈ থাকক দে, আমি সদায় ভাল পথত থাকিলেই হয়। তেওঁ যি কয় কওক, বা দহুজনে দহুতা ক'ব, সেইবিলাক কথা ধৰি থাকিলে নহ'ব। সেইবিলাক কথা ধৰি থাকিলে পৃথিৱীখন জানো চলিব? শুন, তই এতিয়া ডাঙৰ হ'লি, কথাবিলাক অলপ বুজিবি, অকণমান সহ্য কৰিবলৈ ল'বি। বাকী মানুহে যি কয় কৈ থাকক দে, আমি সহ্য কৰি থাকিব পাৰিলে হ'ল। সকলো ভগৱান আৰু তেৰাৰ ওপৰতে দিছোঁ, তেওঁৱেই চাব সকলোবিলাক। যি কৰে তেওঁৱেই কৰিব, তেৰাৰ মহিমাই সকলোতে বিৰাজমান হ'ব। তেৰাই যি কৰে তাকেই হ'ব। সেইকাৰণে তই ইমান বেছি চিন্তা কৰি নাথাকিবি, বাদ দে।